নমস্কাৰ ছাত্ৰসকল এনএছ ষ্টাডি পইণ্টলৈ আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ। আজি পুনৰ আমাৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা সুখবৰ লৈ আহিছোঁ। ছাত্ৰসকল, চৰকাৰী কৰ্মচাৰীসকলে জুলাই মাহৰ ডিএৰ কাৰণে অপেক্ষা কৰি আছিল যে কেন্দ্ৰীয় চৰকাৰে জুলাই মাহৰ ডিএ কেতিয়া ঘোষণা কৰিব। তাৰ মাজতে আমাৰ হাতত এটা তথ্য আহি পৰিছে যে কেন্দ্ৰীয় চৰকাৰে কেবিনেট বৈঠক অনুষ্ঠিত কৰি চৰকাৰী কৰ্মচাৰীসকলৰ 4% ডিএ বৃদ্ধিৰ প্ৰস্তাৱত অনুমোদন জনাইছে। মাত্ৰ অফিচিয়েল হিচাপে ঘোষণা কৰাৰ বাকি আছে আৰু এই ডিএৰ অফিচিয়েল ঘোষণা কৰিব 28 ছেপ্টেম্বৰ অৰ্থাৎ আমাৰ নৱৰাত্ৰিৰ তৃতীয় দিনা। গতিকে ছাত্ৰসকল, বলক আমি ডিএ বৃদ্ধিৰ সম্পূৰ্ণ খবৰখিনি এই ভিডিঅ'ৰ জৰিয়তে ভালদৰে জানি লওঁ। ছাত্ৰসকল, আমাৰ চৰকাৰী কৰ্মচাৰীসকলৰ ডিএ বৃদ্ধিৰ আজিৰ এই ডাঙৰ খবৰটো দিছে নিউজ প্লাছ নামৰ চেনেলটোৱে। প্ৰথমতে কৈছে ডিআইএনএছ ভাট্টা বৃদ্ধি। ডিআইএনএছ ভাট্টা 4% বৃদ্ধি কৰাৰ চৰকাৰৰ সিদ্ধান্ত। কেন্দ্ৰীয় কৰ্মচাৰীয়ে এতিয়া লাভ কৰিব 38% ডিএ। তাৰপিছত আছে সপ্তম দৰমহা আয়োগৰ শেহতীয়া খবৰ। মোদী চৰকাৰে চৰকাৰী কৰ্মচাৰীৰ ডিআইএনএছ ভাট্টা বৃদ্ধিৰ প্ৰস্তাৱত অনুমোদন জনাইছে। কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত কেন্দ্ৰীয় কৰ্মচাৰীক ডিআইএনএছ ভাট্টা অৰ্থাৎ ডিএ 4% বৃদ্ধিৰ প্ৰস্তাৱত অনুমোদন জনোৱা হয়। অৱশ্যে ইয়াৰ আনুষ্ঠানিক ঘোষণা এতিয়াও কৰা হোৱা নাই। চৰকাৰে বৃদ্ধি কৰা ডিএৰ আনুষ্ঠানিক ঘোষণা 28 ছেপ্টেম্বৰত অৰ্থাৎ নৱৰাত্ৰিৰ তৃতীয় দিনা কৰিব পাৰে। এই বৃদ্ধি কৰা ডিএ 2022 চনৰ 1 জুলাইৰ পৰা প্ৰযোজ্য হ'ব। ছেপ্টেম্বৰ মাহৰ দৰমহাৰ লগতে কেন্দ্ৰীয় কৰ্মচাৰীয়ে লাভ কৰিব বৃদ্ধি কৰা ডিএ। তাৰপিছত কৈছে কেন্দ্ৰীয় চৰকাৰৰ ডিএ 4% বৃদ্ধি কৰাৰ পাছত কেন্দ্ৰীয় কৰ্মচাৰীসকলক দিয়া মুঠ ডিআইএনএছ ভাট্টা 38%লৈ বৃদ্ধি পাইছে। ছেপ্টেম্বৰ মাহৰ দৰমহাৰ সমান্তৰালকৈ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে বৃদ্ধি পোৱা ডিএৰ লগতে জুলাই আৰু আগষ্ট মাহৰ বকেয়া ধনো লাভ কৰিব। চৰকাৰৰ এই সিদ্ধান্তই 1 কোটিৰো অধিক কেন্দ্ৰীয় কৰ্মচাৰী আৰু পেঞ্চনাৰসকল উপকৃত হ'ব। গতিকে ছাত্ৰসকল, আজিৰ ভিডিঅ'ৰ মূল বিষয় এইখিনি যে আমাৰ AICPINৰ সূচাংক প্ৰকাশ হোৱাৰ পিছতেই চৰকাৰী কৰ্মচাৰীসকলে ডিএৰ কাৰণে বাট চাই আছিল যে চৰকাৰী কৰ্মচাৰীসকলে জুলাইৰ পৰা বৃদ্ধি হোৱা ডিএ কেতিয়া লাভ কৰিব অৰ্থাৎ চৰকাৰে কেতিয়া ঘোষণা কৰিব। আৰু সেই সন্দৰ্ভতে নিউজ প্লাছ নামৰ চেনেলটোৱে আজি কৈছে যে কেন্দ্ৰীয় চৰকাৰে চৰকাৰী কৰ্মচাৰীসকলৰ ডিএ বৃদ্ধিৰ ওপৰত সিদ্ধান্ত লৈছে। অৰ্থাৎ কেবিনেট বৈঠক অনুষ্ঠিত কৰি কেন্দ্ৰীয় চৰকাৰে চৰকাৰী কৰ্মচাৰীসকলৰ ডিআইএনএছ ভাট্টা 4% বৃদ্ধি কৰাৰ প্ৰস্তাৱত অনুমোদন জনাইছে। আৰু এইটো এতিয়ালৈকে অফিচিয়েল হিচাপে ঘোষণা কৰা হোৱা নাই যদিও 28 ছেপ্টেম্বৰ অৰ্থাৎ নৱৰাত্ৰিৰ তৃতীয় দিনা ঘোষণা কৰিব পাৰে বুলি কৈছে। গতিকে ছাত্ৰসকল, কেন্দ্ৰীয় চৰকাৰে তেওঁলোকৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে ডিএ বৃদ্ধি কৰাৰ ঠিক পিছতেই আমাৰ ৰাজ্য চৰকাৰেও ৰাজ্য চৰকাৰী কৰ্মচাৰীসকলৰ বাবে ডিএ বৃদ্ধিৰ কথা ঘোষণা কৰিব। কাৰণ আগতে কেন্দ্ৰীয় চৰকাৰে যিমানবাৰ চৰকাৰী কৰ্মচাৰীসকলৰ ডিএ বৃদ্ধি কৰিছে ঠিক তাৰ পিছেই আমাৰ ৰাজ্য চৰকাৰেও চৰকাৰী কৰ্মচাৰীসকলৰ বাবে ডিএ ঘোষণা কৰে। গতিকে আমিও নিশ্চয় আশা কৰিব পাৰোঁ যে অক্টোবৰ মাহৰ শেষৰ ফালে আমাৰ ৰাজ্য চৰকাৰে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে ডিএ বৃদ্ধিৰ কথা ঘোষণা কৰিব পাৰে। গতিকে ছাত্ৰসকল, ভিডিঅ'টো চাই কেনেকুৱা পাইছে অনুগ্ৰহ কৰি কমেণ্ট কৰি জনাই দিব। যদি ভিডিঅ'টো চাই ভাল পাইছে বা কিবা এটা কথা জানিব পাৰিছে তেনেহ'লে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰি আগন্তুক দিনত আমাক প্ৰেৰণা যোগাব। আৰু যিসকল ছাত্ৰবাইদেউ আমাৰ এই চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোককো অনুৰোধ, পৰৱৰ্তী সময়ত আপোনালোকে চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পোৱাৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল বাটনটো অন কৰি ল'ব। ধন্যবাদ।